বিটিচিৰ 2 পাৰিষদ ক্ৰমে চাইকোন বসুমতাৰী আৰু সজল কুমাৰ সিংহৰ শপত গ্ৰহণ। কোকৰাঝাৰ চহৰত বডোফা নগৰস্থিত বড়োলেণ্ড প্ৰাদেশীয় বিধানসভা ভৱনত আজি আয়োজিত এক কাৰ্যসূচীৰ জৰিয়তে বিটিচিৰ 2 পাৰিষদ ক্ৰমে চাইকোন বসুমতাৰী আৰু সজল কুমাৰ সিংহই সংবিধানৰ বিধি বিধান অনুযায়ী কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰে। কাৰ্যবাহী সদস্যদ্বয় কাৰ্যভাৰ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰাই বিটিচিৰ সচিব প্ৰধান আকাশদ্বীপে। আজিৰ শপত গ্ৰহণ কাৰ্যসূচীত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, অধ্যক্ষ কাতিৰাম বড়ো, উপাধ্যক্ষ অভিৰাম মহানায়ক, লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, বিটিআৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, ডক্টৰ নীলোৎ স্বৰ্গীয়াৰীকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক PN লাইভ ফাৰ্ষ্ট। আছিলে ইয়াত দুটা খালী হৈ থকা পথ আমি পুৰা কৰিলোঁ আৰু ইয়াত আমাৰ নতুনকৈ EM হিচাপে শ্ৰীৰামপুৰৰ MCLA সজল কুমাৰ সিংহ ডাঙৰীয়া আজি শপত গ্ৰহণ কৰিছে আৰু 13 চিৰাং সমষ্টিৰ চাইকোন বসুমতাৰী ডাঙৰীয়া আজি EM হিচাপে শপত গ্ৰহণ কৰিছে। মই আশা কৰিছোঁ আমাৰ আৰু এটা বছৰ আমাৰ হাতত আছে, এই এটা বছৰত আমাৰ আৰু দুইজন এক্সিকিউটিভ কাউন্সিলত আমাৰ সদস্য বা EM আৰু দুইজন সংযোজন হোৱাত আমাৰ যিখিনি কাম কাজ চলি আছে এইটো আৰু সক্ৰিয়ভাৱে আৰু অলপ এফেক্টিভলি আমি কামখিনি কৰিব পাৰিম। মই দুইজনকে অভিনন্দন জনাইছোঁ আৰু আমাৰ নতুন যিটো এক্সিকিউটিভ কাউন্সিল ইয়াত তেখেতসকলক আদৰণি জনাইছোঁ। আলোচনা কৰিম, ইয়াৰ ওপৰত সময় আছে। কথা হৈছে কি যোৱা প্ৰায় 4টা বছৰ কমপ্লিট হৈ আছে অহা 15 তাৰিখত। এই 4টা বছৰত আমাৰ যিটো মেইন যিটো মটো আছিলে আমি স্মাৰ্ট গ্ৰীণ আৰু পিচফুল বড়োলেণ্ড গঠন কৰা, ইয়াত আমি সফল হোৱা বুলি আজি ক'ব বিচাৰোঁ। কাৰণ বড়োলেণ্ডত যি স্থায়ী শান্তি ঘূৰি আহিল আৰু বড়োলেণ্ড চৰকাৰখন আগৰ অৱস্থাত নাই, আজি বড়োলেণ্ড চৰকাৰখনৰ অৱস্থা বহুত ভাল। 10টা শিডিউল কাউন্সিল আছে, ইয়াৰ ভিতৰত বড়োলেণ্ড কাউন্সিলখনে সবচে বেছি কাম কৰি আছে, সেইটো সকলো দেখিবলৈ পাইছে। ইয়াত মাটি বাৰীৰ সমস্যাৰ পৰা যিবিলাক স্বাধীনতাৰ প্ৰায় 78 বছৰত জ্বলন্ত সমস্যা আছিলে সেইবিলাক আমি লাহে লাহেকে সমাধান কৰিলোঁ। ইয়াৰ কাৰণে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰোঁ। তেখেতৰ দীঘলীয়া এটা ৰাজনীতি যিটো অনুভৱ আৰু যিটো এক্সপিৰিয়েঞ্চ, ইয়াৰ দ্বাৰা তেখেতে আমাক বহুতখিনি গাইড কৰিছে, এই হিচাপে আমি এইখিনি কাম কৰিব পাৰিছোঁ। আমাৰ সকলো EM নিজৰ নিজৰ বিভাগত যথেষ্ট কাম কৰিবলৈ প্ৰয়াস কৰিছে আৰু ৰাইজে আমাক সকলো দিশৰ পৰা সহযোগ কৰিছে। কাৰণ প্ৰায় 30-40টা বছৰ আমাৰ অঞ্চলত কাম কাজবিলাক ভালকৈ হোৱা নাছিলে আৰু ইয়াৰ পিছত যেতিয়া 17 বছৰ BPF-এ টাইম পাইছিলে সেই সময়ত তেখেতসকলৰ কোনো প্লেনিং নাছিলে আৰু সেইকাৰণে কোনটো ছেক্টৰত কি কাম কৰিব লাগে, কোনটো বিভাগত কেনেকৈ কি প্লেনিং ল'ব লাগে এইবিলাক কোনো ভিজিবিলিটি নাছিলে তেখেতসকলৰ দিনত। আৰু আমি এই 4টা বছৰত বিটিআৰ চৰকাৰখন চৰকাৰ বুলি ক'লে কেনেকৈ চলিব লাগে ইয়াৰ গোটেইখিনি দিশটো আমি এতিয়া অৰ্ডাৰত লৈ আহিছোঁ। সেইকাৰণে মই আশা ৰাখিছোঁ যে আজিৰ পিছত আমি আৰু অলপ শক্তিশালীৰে কাম কৰিম। যোৱা 4টা বছৰত যিখিনি কৰি কিছুমান কাম অলপমান পেণ্ডিং আছে এইখিনি আমি কৰিম আৰু অহা এই এটা বছৰত যিখিনি কাম আমি কৰিবলৈ হাতত লৈছোঁ এইখিনি কৰিলে বহুতখিনি ছেক্টৰত স্বাধীনতাৰ 78 বছৰত যিখিনি কাম হোৱা নাছিলে সেইটো ভিজিবিলিটি ৰাইজে দেখিবলৈ পাব। আলোচনা কৰিম। চাওক, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ সদায় বিটিআৰৰ ৰাইজৰ প্ৰতি, বিটিআৰৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰতি মৰম আমি পাই আহিছোঁ। আমাৰ চৰকাৰ গঠন কৰাৰ পিছত সদায় আমাক মাৰ্গদৰ্শন কৰি আহিছে। আমাৰ বিটিআৰ চুক্তিৰ কিছুমান দফা ৰূপায়ণ হ'ব লাগে, বিশেষকৈ সংবিধানৰ 125তম আমাৰ যিটো সংশোধন এইটোক লৈ পেলাই আমি যোৱাকালি গৃহমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছিলোঁ আৰু তেখেতে কৈছে যে ইয়াৰ ড্ৰাফটিঙৰ কাম চলি আছে, অতি শীঘ্ৰে সেইটো পাৰ্লিয়ামেণ্টলৈ লৈ অহা হ'ব আৰু তেতিয়া সেইটো পাছ কৰাৰ কাৰণে প্ৰচেছটো ইতিমধ্যে বহুতখিনি আগবাঢ়ি গৈছে। আৰু 125 এমেণ্ডমেণ্টটো যদি হৈ যায় অকল বড়োলেণ্ড নহয়, উত্তৰ পূৰ্বাঞ্চলৰ 2খন যিটো আমাৰ 6 শিডিউল কাউন্সিল আছে সেইটো অধিক শক্তিশালী হ'ব আৰু বহুতখিনি কাম কৰাৰ কাৰণে সুবিধা পাব। আৰু ইয়াৰ লগতে
বাকী যিবিলাক ইছ্যু আছে এই অঞ্চলত স্থায়ী শান্তি সদায় ইয়াত ৰখাৰ কাৰণে আৰু যিসকল আমাৰ সশস্ত্ৰ দাদা ভাইসকল অকল বড়ো নহয় বিভিন্ন জনগোষ্ঠীৰ যিসকলে অস্ত্ৰ জমা দি পেলাই এতিয়া ঘৰত আছে নিজৰ পৰিয়ালৰ আছে সেই সকলৰ কিছুমান পেণ্ডিং সমস্যাবিলাক আছে যিটো নেকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ লেভেলত বহুতখিনি সমাধান কৰিলে আৰু এটা দুটা কেছ ৰিলেটেড আৰু কিছুমান কথা আছে সেইখিনি তেখেতৰ লগত পাতা হৈছে আৰু তেখেতে সম্পূৰ্ণভাৱে এইখিনি অতি শীঘ্ৰে সমাধান কৰাৰ কাৰণে কথা দিছে।